মতে কওঁ যে এই ভিডিঅ'টো বনাওঁতে বহুত কষ্ট হৈছে কাৰণ 1 মাহৰ কষ্টৰ ফলত এইটো ভিডিঅ' আৰম্ভ হৈছে। কাৰণ ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ, বেছি দেৰি নকৰোঁ। মানে কথাটো হ'ল 1 মাহ লাগিলে এইটো ভিডিঅ' বনাওঁতে, কেনেকৈনো 1 মাহ লাগিলে মই এইটো ব্লগৰ ষ্টাইলত বনালোঁ, একেবাৰে প্ৰথম পৰা ব'লক আৰম্ভ কৰোঁ ভিডিঅ'টো, গম পাই থাকিব। এয়া প্ৰথম শিৱৰাত্ৰিৰ আৰম্ভণি। শিৱৰাত্ৰিত চাকি বন্তি আমি দিবলৈ এখন দোকান আৰম্ভ কৰিম বুলি ভাবিছিলোঁ। সেইবাবে আমি চাকি বন্তি আনিবলৈ গৈ আছিলোঁ। এয়া বজাৰলৈ চাকি বন্তি আনিবলৈ ল'ৰা এটাৰ লগত মই বাইক লৈ আমি গৈ আছিলোঁ। চাকি বন্তি আমাৰ লোৱা হৈ গ'ল, কিন্তু মোৰ বাইকখনৰ এই টুল বক্সটোৰ কিবা জেলাই অকণ কৰিবলৈ আছিলে। জেলাইৰো কৰি ল'লোঁ। মনে মনে ভিডিঅ' কৰিবলৈ লাজ লাগে ন, সেইবাবে মনে মনে আৰু ভিডিঅ' অকণ কৰিলোঁ। আৰু কেনেকৈ জেলাই কৰিছে চাওক আপোনালোকে। হয়, একেবাৰে আৰু শিৱৰাত্ৰিতে আৰম্ভ কৰিলোঁ। সেয়া আপোনালোকে দেখিব পাইছে শিৱ তাৰপিছত আৰু এইফালে এনেকৈ কিবা কিবি দিছে আৰু গাখীৰ দিছে, কিবা দিছে আৰু এখন দোকান আমাৰ দোকান এইকেইটা ৰাতিয়ে হৈ গ'ল। আৰু কি ক'ব, ৰাতি দিলেও দিনৰ ক্লিপটো দেখুওৱা নাই আপোনালোকক, দিনৰ ক্লিপটো চাই লওক। এইটো হৈছে দিনৰ ক্লিপ, দিনৰ ভাগৰ ক্লিপটো অকণমানকৈ কৰিছিলোঁ আৰু ভিডিঅ' দিনত মানুহ হৈছিলে, ইমান মই মানুহ নহওঁতে অলপ ভিডিঅ'টো কৰিছিলোঁ। আৰু তাৰপিছত আহি পাই গ'লোহি আপোনালোকৰ বিহপুৰীয়া। কথাটো হ'ল ঘপককৈ আহি গ'লোঁ বিহপুৰীয়া। এইটো দেখিছে নহয় চাইনবৰ্ডখন, বিহপুৰীয়া আহিলোঁ। বিহপুৰীয়া অহা কাৰণটো হ'ল ফুৰিবলৈ আহিছিলোঁ আমাৰ খুৰীৰ লগত। মোৰ হ'ল পৰীক্ষা দি খতম হোৱাৰ বাবে মই ফুৰিবলৈ গৈছিলোঁ। আৰু গৰম বন্ধ, গৰম বন্ধটো ফুৰিবলৈ যায়েই চব, মই গৈছিলোঁ তেনেকৈ ফুৰিবলৈ। এয়া বাছত উঠি মই গৈ আছিলোঁ বিহপুৰীয়া। আৰু এয়া আমি বিহপুৰীয়া ফুৰিবলৈ আহোঁতে বিহপুৰীয়া টাউনলৈ গৈছিলোঁ। তেহেঁতৰ ঘৰৰ, মই যাৰ ঘৰলৈ গৈছিলোঁ আমাৰ খুৰীৰ মাকৰ ঘৰৰ তেহেঁতৰ মামাই নে মোক কি হয় জানো, তেহেঁতৰ ঘৰতে টমটমখন আছে, সেই টমটমতে গৈছিলোঁ, তেহেঁতৰ টমটমতে। আৰু এয়া গৈ আছিলোঁ আৰু ৰাস্তাত অকণমানকৈ ভিডিঅ' কৰিছিলোঁ। আৰু গধূলি সময়ত গৈছিলোঁ। বতৰ বহুত বৰষুণ, আৰু এই বৰষুণৰ মাজতে আৰু এই নদী ধুনীয়া এখন চক আপোনালোকে দেখিব পাইছে এয়া দলঙৰ ওপৰত। আৰু চাওঁতে আন্ধাৰে হৈ গ'ল, বৰষুণো বহুত দিলে। এতিয়া আমি মেইন টাউনত আছোঁ, বিহপুৰীয়া টাউন বুলি কয় ন। ৰাতি বহুত আন্ধাৰ, কেমেৰা কোৱালিটি বহুত কম, সেইবাবে আৰু অলপকৈ জিলিকিছে। আৰু ডাইৰেক্ট আহি পালোঁ খুৰীৰ মাকৰ ঘৰৰ পৰা। এয়া আমাৰ বজাৰ, দলুহাট বজাৰ, আমাৰ দলুহাট বজাৰ আহি পাই আৰু লগতেই আৰম্ভ কৰিলোঁ আমাৰ এটা এনেই আৰু কমেডি টাইপত। আমি এনেই অলপ ফুৰিবলৈ গৈছিলোঁ লগৰকেইটাৰ লগত, এনেই আৰু বহুত দিন লগ পোৱা নাছিলোঁ। খুৰী মাকৰ ঘৰত বহুত দিন থাকিলোঁ সেইবাবে অলপ ফুৰিবলৈ আহিলোঁ। আৰু তিনিটা এখন বাইকতে, বেয়া নাপাব, গাঁৱলীয়া ৰাস্তা যে সেইবাবে আৰু তিনিটা উঠিলে একো নাই। সেইবাবে ই ভিডিঅ' কৰি আছে আৰু মই ভিডিঅ' কৰিব দিছোঁ। মই বাইক চলাইছোঁ আৰু আৰু ফূৰ্তি কৰিছোঁ আৰু অলপ চলপ। আৰু এইটো লগৰ নমাই আৰু আমি বজাৰৰ পৰা আহি আছিলোঁ, এদিন বজাৰলৈ গৈছিলোঁ। এইটো দেখিছে বৰষুণৰ বাবে, এইটো বেলেগ লগৰ দেই। এই বজাৰৰ পৰা সেইটো চুলি কাটি আহিছিলোঁ, চুলি কাটিছোঁ। চুলি কটাৰ কাৰণো ক'ম বাৰু, সেই বৰষুণৰ বাবে দেখিছে ন, মূৰত কি পিন্ধিছে চাওকচোন। মূৰত মোৰ এই বাইক মোচা কাপোৰ এখন আছিলে, বাইক মোচা কাপোৰে পিন্ধি ল'লে। এইবাৰ অলপ বেলেগ ধৰণৰ কাম কৰি দিছে। এই দেখিছেনে, মানুহৰ আগত মই বহুত লাজ পাইছিলোঁ। সেয়ে মই মাস্কখন পিন্ধিছোঁ। মাস্ক মই এনেই নিপিন্ধোঁ, কিন্তু ইয়াৰ পৰা পিন্ধিব লগা হৈছে। আৰু বৰষুণো বহুত, কি ক'ব আৰু। ইয়াতে ৰখি ফটো অকণ মাৰিলোঁ। এই ফটো কেনেকুৱা লাগিছে আপুনি কমেণ্টত ক'ব, ভাল লাগিলে লাইক কৰিব পাৰে আপোনালোকে। তাৰপিছত আহি গ'লোঁ এইকেইটা দোস্তিৰ লগত, আকৌ বেলেগ এজেগাত গৈছিলোঁ। তাৰপিছতে আমাৰ ৰিজাল্ট দিওঁতে স্কুলৰ ৰিজাল্ট দিছিলে। তেতিয়া মোৰ চাইকেল অনা নাই, মই বেলেগৰ লগত গৈছিলোঁ। সেইবাবে তাতে ফটো চটো মাৰিছিলোঁ। তাৰপিছত সেই তাৰ গাড়ীখনত গৈছিলোঁ। এই ভিডিঅ' ক্লিপটো চাই লওক। সি মোক থ'বলৈ গৈছিলে বৰষুণৰ বতৰ। আৰু আমাৰ ঘৰতে মই এদিন ভিডিঅ' কৰি থাকোঁতে পাৰকেইটা বডিগাৰ্ডৰ নিচিনাকৈ এনেকৈ ৰৈ আছিলে। সেইবাবে ফটো বা ভিডিঅ' কপি মাৰিলোঁ। সেয়া ফটো কপি কেনেকুৱা লাগিছে কমেণ্ট কৰি ক'ব।
আৰু লগতে আহি গ'লোঁ আকৌ ফটোশ্বুট এটালৈ। ফটোশ্বুট মানে ল'ৰা এটাৰ লগত ফটোশ্বুট কৰিব যাব লগা হয়, সেইবাবে মানে ফটোশ্বুট কৰিবলৈ গৈছিলোঁ। মানে মোৰ মুখৰ ভাষাই চেঞ্জ হৈ গৈছে, মানে শব্দ চেঞ্জ হৈ গৈছে, বেয়া নাপাব। ফটোশ্বুট কৰিবলৈ আহিছিলোঁ আৰু মানে DSLRটো নিবলৈ আহিছিলোঁ আৰু এইটোৰ লগত আহিছিলোঁ ল'ৰাটো, মানে DSLR নিবলৈ আহিছিলোঁ। DSLRটো লোকৰকৈ ফটো মাৰিবলৈ গৈছিলোঁ। আৰু ফটো মাৰিবলৈ যাওঁতে এয়া আপোনালোকে দৃশ্যটো চাওক কেনেকুৱা ধুনীয়া, মানে ডাৱৰীয়া বতৰ, ক'লা ক'লা হৈ আছে আৰু সেউজীয়া মানে চাহপাত আৰু গছ-গছনিৰ পৰা ধৰি কিমান ধুনীয়া লাগিছে আপোনালোকে চাওকচোন পৰিৱেশটো। আৰু এয়া মানে ফটোশ্বুট পোৱা জেগা পাই গ'লোহি। এইফালে ফটো প'জ দিছে আৰু এইকেইটা ল'ৰা ৰখি আছে ফটো মাৰিবলৈ, আৰু ই ফটো মাৰিছে। মানে ই DSLR মেন নহয়, ই ফটো এনেই আৰু ইও ফটো মাৰিছে। আৰু এইফালে লাইন পাতি আছে, মানে এটাৰ পিছত এটা ফটো, এটা ফটো মাৰিলে আৰু ইটো ফটো মাৰিব, তাৰপিছত ইটো ৰৈ দিব, ইটো ফটো মাৰিব। মানে কাৰণ হ'ল চাৰ্জ নাই, মানে ফটোশ্বুট কৰিবলৈ কেমেৰাত চাৰ্জ নাই, সেইকাৰণে লাইন পাতিছে। ইয়াৰ মাৰিব, তাৰপিছত ইয়াৰ মাৰিব, তাৰপিছত মোৰ ভাগত আহিব। তাৰপিছত মই কেমেৰাটো মানে এনেই লৈ চালোঁ, কেমেৰা লৈ পোৱা নাই ন, সেইবাবে এনেকৈ কৰিলোঁ। আৰু তাৰপিছত মই বাৰ্থডে খাবলৈ আহিলোঁ, এই ছোৱালীজনীৰ বাৰ্থডে মানে। তাৰপিছত ঘপককৈ আহিলোঁ, তাৰপিছত আহি পালোঁ আমাৰ ঘৰত। মানে ঘৰত মই বনাই আছিলোঁ মাছ বা সেইবাবে মই বনাই আছিলোঁ এইবোৰ মানে চব্জি কিবাকিবি, মানে আৰু চব্জি বনাইছোঁ আৰু ভাজি বনাইছোঁ। আৰু দেউতাই মানে বেলেগৰ ঘৰত খাবলৈ মানে ভাত খাবলৈ মাতিলে, সেইবাবে মই খিচিৰি বনাইছিলোঁ। খিচিৰি বনাবলৈ এয়া মানে আলুগুটি ভাজি অকণ হ'লে মানে খিচিৰিকণ খাই ভাল লাগে, আপোনালোকেতো গম পায়। সেইবাবে মই খিচিৰি খাই বহুতে ভাল পাওঁ, সেইবাবে মই বনাইছিলোঁ, মানে সাঁফৰটো ওলোটাকৈ মাৰিছিলোঁ। এয়া তাৰপিছত খিচিৰিৰ কাৰণে মানে চাউল, এয়া দেখিছেনে, চাউল আৰু দালি ধুই হৈ গৈছে আৰু কুকাৰত বহাই দিওঁ। তাৰপিছত এনেই ওলাই যাওঁতে ৰাস্তাতে ল'ৰা এটা পালোঁ, সৰু ল'ৰা নহয়, ছোৱালী এজনী অলপ ল'লোঁ। তাৰপিছত আহিলোঁ আমাৰ বাইহঁতৰ মানে মামাৰ ঘৰৰ ব্ৰইলাৰ ফাৰ্মলৈ, আৰু এয়া ব্ৰইলাৰ লগত দুকপিমান ফটো মাৰিলোঁ, কাৰণ নতুনকৈ ব্ৰইলাৰ আনিছে। মই চাবলৈ গৈছিলোঁ, নতুন সৰু ব্ৰইলাৰটো দেখি ভাল লাগে, ধুনীয়া লাগে ন, সেইবাবে চাবলৈ গৈছিলোঁ। তাৰপিছত আহি পালোঁ আমাৰ মা গৈছিলে জেঠাই ঘৰলৈ, আনিব যাওঁতে এয়া টাৱাৰ এটাৰ লগত ফটো মাৰিলোঁ। এয়া আলু খান্দি আছিলে, মানে এয়া আমাৰ মইনা দা আৰু মনজিত। আৰু লগতে আহি পালোঁ এই সৰু কণমাইনা দুটা ঘৰত। তাৰপিছত আহিলোঁ কণমাইনা দুটা ঘৰত বেলেগ এদিন, নেক্সট দিন। তাৰপিছত তেহেঁতৰ লগত এনেই মানে চুপতি অকণ কৰিলোঁ, আৰু মাতি আনিছিলে মোক তেহেঁতি, মানে কেমেৰাটো চুই চাইছে। আৰু তাৰপিছত এই দুটা মানে জোৰবা ভাই বুলি কয় যে, হিন্দীত কৈছোঁ। আৰু এই দুটা পিনু ল'ৰা দুটা। আৰু হ'ল বিহুৰ বতৰ, কপৌ ফুল আমাৰ ফুলিলেই, সেইবাবে অকণমান কপৌ ফুলৰ ফটো মাৰি দিলোঁ। তাৰপিছত আৰু এয়া আমাৰ ৰাস্তাত মানে মৌ গুটি ওলাইছে। মৌ গুটিটোৰ নাম শুনিছেই, মৌ এজনক কামুৰিলে বোলে। হয়, মৌ ওলাইছে, মহে কামুৰিছে, গোটেইখন মহে ভৰি গৈছে, মানুহ কামুৰিছে। আৰু আমাৰ ঘৰতে চাটখন আছে, মানে মহৰ চাটখন, এইখন দেখিব পাইছে আপোনালোকে, ইয়াতে মৌ আছে। ইয়াত আপোনালোকে দেখিছে নহয়, এয়াই হ'ল মৌ বাহ দেখা নাই যদি আপোনালোকে চাই লওক। মানে মোৰ কেমেৰা ইমান কোৱালিটি ভাল নহয়, সেইকাৰণে জুম আৰু কৰিছোঁ। আৰু তাৰপিছত ৰাতি আহি গ'লোঁ, আমাৰ মানে কাৰেণ্ট বন্ধ, মানে মেইন লাইনৰ ফ্ৰেজটো ছিগিলে, আমাৰ কাৰেণ্টৰ ফ্ৰেজটো ছিগিলে। আৰু এইফালে ল'ৰা এটাই লগাইছে, মোৰ মানে টেষ্টাৰটো আমাৰ ঘৰত আছে ন, টেষ্টাৰ প্লাছ, সেইকাৰণে আনিব গৈছিলোঁ। তাৰপিছত আহি পালোঁ আকৌ এটা ল'ৰা এটা ঘৰত, সি হাতেদিহে চলাই বাইক, দেখিছেনে, মোৰ এনেকুৱা ভয় লাগিছে, হাতেদি চলাইছে বাইক। মানে ল'ৰাটো মেট্ৰিক পৰীক্ষা দি আছে, সি এইখন কাণ্ড কৰিছে, দেখি আপোনালোকক কিমান পৰিৱেশ ধুনীয়া চাওকচোন আপোনালোকে। তেনেকৈ আহিলোঁ আমি সেউজীয়া বাগানৰ মাজে এনেকৈ গৈ আছিলোঁ, আৰু গৈয়ে আছিলোঁ, বহুত দূৰ গ'লোঁ এনেকুৱা সেউজীয়া বাগানৰ মাজে টাৰ্ণিং। এতিয়া ঘৰৰ পৰা মাকে ফোন কৰিলে, সেইকাৰণে আমি এইকণৰ পৰাই উলটিব লগা হ'ল, সেইবাবে উলটি দিলোঁ। আৰু তাৰপিছত আহি পালোঁ বাৰ্থডে। নেক্সট দিন আকৌ আহিলে, আকৌ বাৰ্থডে খাবলৈ আহিলোঁ। বাৰ্থডে লগত এইটো ল'ৰাও আছিলে, সিয়ে মই আকৌ বাৰ্থডে খাবলৈ আছিলোঁ। ওচৰৰে আৰু এইগৰাকী মন্তব্য শুনক। তহঁতক মই ঠিক আছে, মই ইহঁতক এতিয়ালৈকে সেই কেক কাটিব পৰা নাই। তহঁতক কি কৈছে চুন্তি? অ' ৰান্ধনি হ'লে নাই হোৱা। আইতাৰ মানে জন্মদিন ফূৰ্তি ততেই নাই, সেইবাবে মানে আৰু বাৰ্থডে কেক কাটিব সময়তো কমেডি। আৰু কেকটো নেদেখালে নহ'ব, এইটো কেক মানে আপোনালোকৰ মনে ফটো মাৰিছিলোঁ আৰু কেকটো। তাৰপিছত হেপী বাৰ্থডে কৈ আৰু কেক কাটিছে আৰম্ভ।
কেকটো কাটিলে নহ'ব ন, খানা মেইন, খানা খাবলৈ আহি গ'লোঁ আৰু মাছ ভাতে খানা আৰম্ভ হৈ গ'ল। তাৰপিছতে আকৌ মই গ'লোঁ, এয়া আপোনালোকে দেখিব পাইছে এয়াহাৰ কোৰ মানে আমি গৈছিলোঁ এখন স্কুটি কিনিবলৈ। মামাৰ ঘৰহে আহিছে, মামাৰ কি বুলি কয় খুৰাৰ স্কুটি কিনিবলৈ গৈছিলোঁ আৰু খুৰাই বাইক চলাই আছে। এয়া মই মানে পাছে মনে আৰু এইটো ক্লিপ আপোনালোকে দেখিব পাইছে, এইটো ক'ৰ ওপৰত উঠি আছে বোলক প্ৰথমবাৰ চাব এইটো ক্লিপ ক'ত উঠি মানে মই বাইক কিনিব যাওঁতে অকণ কমেডি কৰিছিলোঁ সেই লগতে এইটো পিছত চাব। এতিয়া বোলক মেইন ক্লিপটো আপোনালোকে চাব পাবহে, কাৰণ এতিয়া মই বাইক কিনিব যোৱা কথা, বাইক নহয় স্কুটি কিনিব যোৱা কথা। কি স্কুটি কিনো, কেনেকুৱা স্কুটি কিনো আৰু মই কি কৰোঁগৈ স্কুটি কিনিবলৈ, কাৰণ গোটেই দিনটো তাতে গৈছে, ৰাতিপুৱাৰ পৰা গধূলিলৈকে তাতে আছোঁ আৰু মইতো একো কাম কৰা নাই, মইতো স্কুটিবোৰহে চাই আছোঁ। সেইবাবে মইনো কি স্কুটিৰ লগত কৰিলোঁ, ক'তনো ঘূৰিলোঁ আৰু কাৰপানো খেদন খালোঁ, সেইবোৰ চাই থাকিবলৈ ভিডিঅ'টোৰ লগত জুৰি থাকিব। মানে ব'লক এতিয়া ভালকৈহে ভিডিঅ'টো এতিয়াহে আৰম্ভ হ'ব। মানে যিমানকণ চালে তাৰ ভিতৰত ক্লিপটো কোনটো বেছি ভাল লাগিলে কিন্তু কমেণ্টত ক'বলৈ নাপাহৰিব। ব'লক পুনৰ আৰম্ভ কৰোঁ। মানে এয়া খুৰাৰ লগত মই গৈ আছোঁ, মনে ভিডিঅ' কৰিছোঁ, মোৰ লাজ লাগে খুৰাৰ লগত এনেকৈ ভিডিঅ' কৰিবলৈ। আৰু এয়া মই ভিডিঅ' এনেই মনে কৰিছোঁ, আগত হেলমেট চেলমেট পিন্ধি পুৰা আপোনালোকে তেল ষ্টেণ্ডাৰ্ডত গৈ ডিপুতটো আছে আৰু তেল মই নভৰালে পাছফালৰ পৰা নহ'ব ন, ভিডিঅ' কৰি গৈ স্কুটি আছোঁ। নচলিব, স্কুটি খানা হ'ল তেল। সেইবাবে তেল ডিপুত এইবাৰ তেল ভৰাবলৈ সোমালোঁ, মানে তেল ভৰাইছে আৰু তাৰপিছতে এয়া টাৰ্ণিং ল'লোঁ, টাৰ্ণিং লৈ আৰু এয়া দলঙৰ ওপৰত পাই গ'লোঁ। কিমান ধুনীয়া এখন দলং, এইখন দলঙতে আমি আগতে মানে বল বম বুলি কয়, বল বমৰ যাত্ৰা দিয়ালৈকে আহিছিলোঁ আৰু এখন কিমান ধুনীয়া দলং দেখিব পাইছে। আৰু মই মনে অকণমান নিজকো দেখাই ল'লোঁ কেনেকুৱা লাগিছে, মাস্ক চাস্ক পিন্ধি গৈছোঁ, এইটো টুপি এটা পিন্ধাই দিছে মোক, মানে টুপি চুপি পিন্ধি আৰু এয়া মানে আৰু ডাঙৰ ল'ৰা আৰু কি ক'ব। তাৰপিছত আৰু এইখন ক্লিপটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত ক'ব। মানে এনেকৈ গছৰ কিনাৰে আৰু স্কুটিৰ উঠি গৈ আছোঁ আৰু আপোনালোকে স্কুটি গ্লাছখনত চাওকচোন, এইটো কোন ল'ৰা। আৰু সেইটো বাদ দিয়ক, আপোনালোকে ইয়াৰ পাছৰ ক্লিপটো কিমান ধুনীয়া এটা মন্দিৰ দেখিব। মানে মন্দিৰটো হৈছে গণেশ মন্দিৰ বুলি কয়, সেই গণেশ মন্দিৰ আপোনালোকে দেখা পাইছে চাগে, এইটো গণেশ মন্দিৰ। ইয়াতে মানে বহুত ধুনীয়া মন্দিৰ, আপোনালোকে আহিব পাৰে গণেশ মন্দিৰত আপোনালোকে পূজা মানে বন্তি চন্তি দিব পাৰে মানে। আৰু কিমান ধুনীয়া মন্দিৰ, আৰু ফটো চটো মাৰিবলৈও বহুত ধুনীয়া হয়। আৰু এই বন্তি আমি দিয়া নাই আৰু সময় নহ'লে, সেইবাবে আৰু মাজতে পুখুৰী এটা আছে, ময়ো অকণমান উঠি চাওঁ বুলি ভাবিলোঁ আৰু কেমেৰা মানে মই আৰু আপোনালোকে ভাবিব ন, কাৰণ মই নাই বুলি মানে লোকৰ ক্লিপ লগাইছোঁ বুলি, সেইবাবে কৰিলোঁ আৰু এইকণ হ'ল মানে নতুনকৈ বনাইছিলে, এইফালে যাব লাগে আৰু সেইফালে বহুতে নাজানে আৰু এইটো চাইড দি যায় সেইটো চাইড দি আহে বুলি, আৰু সেইবাবে মই অকণমানকৈ ক্লিপটো বনাই পেলাই দেখাই দিলোঁ। কেমেৰা বহুত হিলিছে, কাৰণ মোৰ এইটো নৰ্মেল কেমেৰা আৰু গৰুবোৰ ৰাস্তাই চাস্তাই ঘূৰি ফুৰিছে। আৰু কি ক'ম আৰু এইফালে যায় বেলেগ এটা ৰাস্তা, আপোনালোকে এই চাইনবোৰ্ডখন চাই ল'লে গম পাব ক'ত গৈছে এইটো। আৰু কিনো ক'ম, আৰু এটা মন্দিৰ আছে এইফালে নাও নিচিনাকৈ আছে এটা মন্দিৰ, সেইটো মন্দিৰৰ ক্লিপটো চাই লওকচোন আপোনালোকে। আৰু এইটো দেখিব পাইছে নাও নিচিনাকৈ আছে, এইটো কি মন্দিৰ নামটো পাহৰি থাকিলোঁ, বেয়া নাপাব আপোনালোকক, চৰি। সেইবাবে আৰু এইটো ক্লিপটো চাওকচোন কিমান ধুনীয়া এটা, আৰু এটা ওচৰে আছে ইমান ধুনীয়া মন্দিৰ। আহক আমাৰ ইয়াত লখিমপুৰতে আছে আপোনালোকৰ এনেকুৱা ধুনীয়া মন্দিৰ, এইটো মই কেনেকুৱা লাগিছে। আৰু এইফালে আপোনালোকে দেখিব পাইছে গাড়ী, লগতে ওচৰে আছে দেখিছেনে, এইটো হ'ল এটা গাড়ীৰ ডিলাৰ, মহেন্দ্ৰ ডিলাৰ নেকি। আৰু কিনো ক'ম, আৰু মনে ভিডিঅ' কৰা কথা, আৰু চুপকে ভিডিঅ' কৰি আহি পাই গ'লোঁ আপোনালোকৰ শ্ব'ৰুম, মানে স্কুটিৰ শ্ব'ৰুম। আৰু স্কুটি মনে ভিডিঅ' কৰিছোঁ ন, আৰু সেই আমাৰ খুৰাই এইখন স্কুটি কিনিলে বিচাৰি ফাইনেলি। তাৰপিছত এইবোৰ স্কুটিবোৰ কাগজ পাতিটো বহুতে কৰিব লাগে, সেইবাবে মই মনে ভিডিঅ' কৰিবলৈ আহি গ'লোঁ। আৰু এইটো মই হাই আৰু মনে ভিডিঅ' কৰা কথা, মানুহ চানুহ চাই লৈছোঁ আৰু কেমেৰা সোমোৱাই ভাল মানুহ দেই। আৰু পটককৈ ওপৰলৈ উঠি আহিলোঁ, মানে ক'দি কেনেকৈ আহিলোঁ উঠি গমেই নাপালোঁ চাগে। হ'লেও এইটো চাওক ড্ৰোন শ্বটৰ নিচিনাকৈ এটা ভিডিঅ' বনাইছোঁ, মানে ড্ৰোন শ্বট বুলি ধৰি লওক আৰু আপোনালোকে। আৰু এইটো মই আৰু কিবাকিবি বকিছোঁ, কিন্তু এইটো বকন আপোনালোকে শুনিব নালাগে আৰু হাই বাই। আৰু এনেকৈ মইতো ইয়াতে উঠি আছোঁ, গম
পায় নে কি হ'ল কথাটো। এইবোৰ কিমান ধুনীয়া ধুনীয়া ঘৰ, তাৰ মাজতে ঘৰত চাই থাকোঁতে CC কেমেৰাৰ পৰা যে চাই আছে মই গম নাপাওঁ। তলত গৈ CC কেমেৰা চাওঁতে গম পাইছিলোঁ, কিন্তু সেইবাবে আৰু অলপ ওপৰলৈ গৈছিলোঁ, কিন্তু ওপৰকেইটা CC কেমেৰা নাই বা একো হেৰি নাই। হ'লেও লাজ পাইছোঁ আৰু CC কেমেৰাত যদি চাইছে, একো নাই। ওপৰলৈ উঠি উঠি গৈ আছোঁ আৰু একো নাই, মোকনো কি চাব আৰু। ষ্টেপকৈ মই নামি আহিছোঁ তললৈ, মানে এটা ষ্টেপ দুটা ষ্টেপকৈ তললৈ নামি আহিছোঁ আৰু তললৈ নামি 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 মানে ওপৰৰ মহললৈ আহিলোঁ। মানে নামি নামি মোৰ আমনিয়ে লাগি গৈছে আৰু মানে আৰু এয়া নামিছোঁ আৰু নানামিলেতো নহ'ব, ইয়াতে থাকিবলৈতো ফাইনেলি 3 ঘণ্টা মূৰত ফটোকপি মাৰিব পাৰিলোঁ মনে মনে। আগত কোনো নাছিলে কাৰণে মনে মনে মাৰি ল'লোঁ ফটোকপি। তাৰপিছতে আহি পালোঁ এইটো গ্ৰেছ, মানে কিনাতে আছে গ্ৰেছ ৰুম এটা। ইয়াতে মানে বাইক চাইকবোৰ অলপ ঠিক কৰি দিয়ে, তাৰপিছত সেইকাৰণে মনে 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 মানে ভিডিঅ'টো কৰি লৈছোঁ। আৰু এইফালে কিনাৰলৈ চক এইবোৰ বাইক গোটেই বাইক আৰু এনেকৈ আছে। আৰু এইফালে ধুই আছে বাইক, এইবোৰ পূৰা মানে লেতেৰা হৈ থাকে ন, ধূলি মাকতি লাগি থাকে। এইবোৰ ধুই পিনি চফা কৰি ধুনীয়াকৈ দিয়ে ন, এইবাৰ ধুই আছে। আৰু এইফালে এইবোৰ জংক পংক মানে এইবোৰ ইয়াৰ বাইকৰ মুদ্ৰাবোৰ ভাগা কিছুমান থাকে ন, তাৰপিছত আৰু এইবোৰ বাইকবোৰ ৰখাই থৈ দিছে। আৰু কিমান ধুনীয়া ধুনীয়া বাইক। ইয়াৰখন গপচে হেৰি হৈছে স্কুটি। মানে মেইন কথাটো হ'ল ঘূৰি আহিলোঁ, মানে OTP এটা আহে বুলি কয়। OTPটো মানে আপোনাৰ বহুত সময় লাগে, মানে সেইবাবে এতিয়া পইচা উলিয়াবলৈ বেংকত পইচা উলিয়াবলৈ যোৱা হৈছে। আৰু স্কুটিখন আপোনালোকে দেখা পাব, চিন্তা কৰি ৰাস্তাতে কিবা এটা খাই লওঁ বুলি ইয়াতে মানে সোমালোঁ এখন হোটেলত। আৰু ইয়াতে বনাই আছে, এইটো কি বুলি কয় নামটো পাহৰি থাকিলোঁ নহয়। এইটো বনাই আছে আৰু কিমান ধুনীয়াকৈ বনাইছে চাওকচোন আপোনালোকে, মানে দেখিয়ে লোভ লাগি গৈছে। জানো মোৰ নাই লগা বাৰু, আপোনালোকৰ লাগিছে যি কমেণ্টত ক'ব। আৰু এয়া ধুনীয়াকৈ বনাইছে, উপহি পৰিয়ে যাব যেন লাগিছে। আৰু এইটো লাষ্টত ফাইনেলি মনে মনে আকৌ এটা ভিডিঅ' কৰি ল'লোঁ। ইফালে খোৱা ক'বলৈ উঠি গ'ল, সেইবাবে মই পটককৈ মানে আৰু দেখাই দিলোঁ। তাৰপিছত মই মানে খোজকাঢ়ি অহা কাৰণটো নকওঁ, এয়া পুলিচ দেখিছে কিনাৰত পুলিচে, মই আৰু ভিডিঅ' কৰিবলৈ এনেকুৱা ভয় লাগে পুলিচৰ আগত। তাৰপিছত আহি পালোঁ মই চাহৰ দোকান কালাগানে এইজনী আমাৰ আইতা পইচা উলিয়াব গৈছিলে, আৰু মই লগ পাণৰ গছৰ ওপৰত। মানে মই ঘৰ আহি পাই গ'লোহি, স্কুটি তাতে থাকিল, মই পাণৰ গছৰ ওপৰত। পাণ পাৰিব লগাই দিলে, ঘৰত আহি পোৱাৰ লগে লগে পাণৰ গছৰ ওপৰত। আৰু কিনো কৰিম আৰু ভিডিঅ'খন কৰি দিলোঁ পটককৈ, মানে পাণৰ গছৰ ওপৰত। আৰু কিনো চাব, ড্ৰোন শ্বট এটা চাওকচোন আপোনালোকে। সেই ড্ৰোন শ্বট পাছত চাব, বাদ দিয়ক। এইটো কুকুৰ দেখিছে, কুকুৰৰ লগত এবাৰ লিলিমাই চলিলে মোৰ লগত। মানে কুকুৰে গামোচা পিন্ধিম বুলি কৈছিলে, মই নিদিলোঁ, গামোচাখন লৈ থৈ দিলোঁ। আৰু কুকুৰ পলালে এজনী ছোৱালী। আৰু ঘৰত আহি পাইগৈ দেউতাই লগাই আছে টাইলছ। মই ঘৰত আহি চালোঁহি, ঘৰত আহি আকৌ ৰাতি হ'ল। ৰাতিলৈকে দেউতাই দিনত কৰে গাড়ী চলাই ফুৰে, আৰু এয়া ৰাতি টাইলছ লগোৱাত লাগি গ'ল লেট্ৰিনত। ঘৰতে লেট্ৰিনত দেউতাই টাইলছ লগাইছে। আৰু কিনো দেখাম আৰু, লেট্ৰিনত টাইলছ লগা লোকেও দেখাই নহয়, এবাৰ ময়ো দেখাইছোঁ। বাপেকে মোৰো ভিউজ কিমানহে, চাম লেট্ৰিনত টাইলছ লগাইছোঁ। চাওক, ময়ো লেট্ৰিনত টাইলছ লগাব, মই নহয় দেউতাই লগাইছে বাৰু, হ'লেও আমাৰ ঘৰত লগাইছে নহয়, নিজৰে হয়। সেইবাবে ময়ো টাইলছ লগাইছোঁ, কমেণ্ট কৰক। ময়ো টাইলছ লগাইছোঁ, লেট্ৰিনত কি কৰিব লাগে আৰু দেখাওক আপোনালোকে, কওক মানে মই কি কৰিব পাৰিম। ধেমালি কৰিছোঁ দেই, বেয়া নাপাব আকৌ, লাইক নকৰাকৈ নাযাব সেইবুলি, ছাবস্ক্ৰাইবটো কৰিব। আৰু মানে এয়া দেউতাই বনাই আছে, টাইলছ লগাই আছে। তাৰপিছত আৰু এয়া স্কুটি আহি পাই গ'লহি, মানে টিটকৈ শুনিলোঁ। মই ঘৰৰ পৰা জঁপিয়াই গুচি আহিলোঁ মামা ঘৰ, খুৰা ঘৰলৈ। আৰু এয়া খুৰীয়ে মানে স্কুটিখনত মানে আৰু দিছে, আৰু গামোচা এখন দিয়ে ন, এইটো আৰু অসমীয়াৰ সন্মান গামোচা। সেইবাবে আৰু ধূপ চুপ লগাই ধুনীয়াকৈ স্কুটিখন নাভাঙিবলৈ, গোৱা নহ'বলৈ। খুৰীয়ে চলাব নাজানে, খুৰীক কোনোবা শিকাই দিবলৈ আৰু পূজা চূজা কৰিছে চাগে। আৰু এইটো কৃষ্ণমণি বুলি কয় ইয়াৰ নাম। ই মানে আৰু অলপ খটাসুৰ, ই আৰু কৃষ্ণ কৈছে দেই। ইও ইমান বেয়া ল'ৰা নহয় আৰু, খটাসুৰ হ'লেও। এয়া ধূপ জ্বলাইছে ধুনীয়াকৈ। এখন স্কুটি চাই লওক, মানে ফুল শ্ব' চাই লওক।
স্কুটিতটো ফটো একপি নেমাৰিলে নহ'ব নহয় এয়া ফটো চটো অকণ কৰি ল'লোঁ ফটো মাৰিলোঁ তাৰপিছত এইটো ক্লিপ মানে এতিয়া ভিডিঅ'টো যদি অকণমান ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিব এতিয়ালৈ বাই বাই দি মানে বাই বাই মানে ভিডিঅ'টো যদি অকণমান হ'লেও ভাল পালে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিব এতিয়া বাই নতুন এটা ভিডিঅ' পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলোঁ বাই বাই